নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম বান। কথা ৰিজুমণি বৰা, আবৃত্তি পূজা বৰা। বান আহিলেই চপৰা চপৰে খহে বুকুৰ মঙহ, খন্তেকতে নিশেষ হৈ যায় পলসুৱা হৃদয়ৰ সপোন। গৰ্ভৱতী পথাৰে কান্দে, উদং হয় ভঁৰাল। বান আহিলেই আকৌ কাৰোবাৰ বুকুত সপোন গজে, কাৰোবাৰ বুকুত ভৰি থৈ কোনোবা বগুৱা বাই উঠে নতুন বিলাসী অট্টালিকালৈ। গাঁৱৰ আলিবোৰ ধন্য হয় বিলাসী গাড়ীৰ স্পৰ্শত। বান যায়, কোনোবাই পেটত গামোচা বান্ধে, কোনোবা টকাৰ পালেঙত শুৱে। কাৰোবাৰ সলনি হয় জীৱন, কাৰোবাৰ আকৌ বিদেশ ভ্ৰমণ। কাৰোবাৰ সপোন ভাগে, কোনোবাই সপোন ৰচে, কোনোবাই পাহৰে নিজৰ ঠিকনা। গাঁওবোৰচোন দিনতেই আন্ধাৰ হয়, উৰুষা পজাবোৰত কেৱল উচুপনি। হুমুনিয়াহৰ গোন্ধত নিশাবোৰ গভীৰৰ পৰা গভীৰ হয় ক্ৰমে।